আমাৰ বহুত সংখ্যক মানুহে মোটিভেশ্যন বিচাৰি সময় আৰু শক্তি ৱেষ্ট কৰি আছো। যদি গ'ল এচিভ কৰিব বিচাৰিছা কামটো আৰম্ভ কৰাটো সহজ বনোৱা, কাৰণ মোটিভেশ্যন হ'ল তোমাৰ কামৰ ৰিজাল্ট, তাৰ কাৰণ নহয়। এক্টিভ মোটিভেশ্যন নিজৰ কামৰ পৰা পাবা, আনৰ কথাৰ পৰা নহয়। এটা খুব ইণ্টাৰেষ্টিং ইণ্টাৰভিউ আছে যিয়ে তোমাক মোটিভেশ্যনৰ অৰিজিনেল ৰূপটোক চিনাকি কৰি দিব। এজন বিখ্যাত বক্সাৰক তেওঁৰ 20 বছৰৰ কেৰিয়াৰ আৰু সফলতাৰ বিষয়ে সোধা হ'ল। তেখেতে ক'লে বেছিভাগ বক্সিং প্লেয়াৰে নিজৰ কেৰিয়াৰৰ 10-12 বছৰৰ পিছত নিজৰ এক্সাৰচাইজৰ অলপ হ'লেও কমাই দিয়ে। ইণ্টাৰেষ্টিং কথাটো হ'ল ময়ো প্ৰেক্টিচ কৰি ভাল নাপাওঁ। অফ ছিজনত মোৰো আৰাম কৰিব ইচ্ছা যায়, কিন্তু মই মোৰ মনৰ এলেহুৱা স্বভাৱৰ এটা খুব ধুনীয়া কাৰিকৰী কৌশল উলিয়াই লৈছোঁ। মোৰ জিমখানা মোৰ ঘৰৰ পৰা 10 কিলোমিটাৰ দূৰত, আৰু তাত যাবৰ বাবে মোক নিবলৈ ৰাতিপুৱা 5 বজাত মোৰ ঘৰত টেক্সি আহি উপস্থিত হয়। যদি কোনোবা দিনা মোৰ জিম যাবলৈ ইচ্ছা নাযায় বা মই ভাগৰুৱা হৈ থাকোঁ, সিদিনাও মই ঘৰৰ পৰা টেক্সিত বহি ওলাই যাবই লাগিব। আৰু জিমত যোৱাৰ পিছত কোচ আৰু মেণ্টৰে মোক বহিব নিদিয়ে, আৰু মোৰ ঘৰৰ পৰা জিমখানা ইমান দূৰত মই খোজকাঢ়ি উভতিও আহিব নোৱাৰোঁ। আৰু এনেকৈয়ে মই ইচ্ছা থাকিলেও নাথাকিলেও 20 বছৰৰ পৰা প্ৰতিদিনে এটাও ছুটি নোলোৱাকৈ প্ৰেক্টিচ কৰি আহিছোঁ। যেনেকৈ জুয়ে বতাহ পালে আৰু বেছিকৈ জ্বলি উঠে, ঠিক তেনেদৰে প্ৰতিদিনে কৰি যোৱা প্ৰেক্টিচৰ ফলত মোৰ কনফিডেন্স আৰু মটিভেশ্যন আৰু বেছি বাঢ়ি গৈ থাকে। মই আৰু বেছি কষ্ট কৰিবলৈ সাজু হৈ যাওঁ। মটিভেশ্যন আহে তোমাৰ এক্টিভিটিৰ পৰা, আৰু এক্টিভিটি আহে তোমাৰ হেবিটৰ পৰা। যদি এইটো সঠিক হৈ থাকে যে কোনো কাম তুমি কেতিয়া, ক'ত আৰু কেনেকৈ কৰিবা, তেতিয়া সেই কামটো সফলতাপূৰ্বক সমাপ্ত হোৱাৰ সম্ভাৱনা বহুগুণে বাঢ়ি যায়। চাইণ্টিষ্টে কয় যে আমাৰ মগজুৱে কাম আৰম্ভ কৰাৰ বাবে যিমান কষ্ট সহ্য কৰিব লগা হয়, সিমানখিনি কষ্ট কামৰ মাজত অনুভৱ নহয়। ভিডিঅ'টো যদি চাই ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰি অলত ক্লিক কৰি থ'ব, যাতে মই যেতিয়াই নতুন ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে প্ৰথমতে চাব পাৰে।